নমস্কাৰ, মোৰ প্ৰথমটো লং ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাওনা আছে, তালৈকে যাবলৈ ওলাইছোঁ। সময় যিহেতু হৈছে যেতিয়া ঘৰতে ওলাই ল'লোঁ, তো ওচৰতে, গতিকে তালৈকে যাম। এতিয়া ভাওনা কৰিম, কি হয় কি নহয় আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাব, ছাপোৰ্ট কৰি যাব। ব'লক এতিয়া তালৈকে যাম। আহি নামঘৰ পালোহি। জেগাখিনিও যথেষ্ট ডাঙৰেই আৰু পৰিৱেশটো খুব ধুনীয়াকৈ সজাইছে। আচলতে ইয়াতে তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান পতা হৈছিল। তাৰে বাবে শেষত ভাওনাখন পাতিছে। বাকী এইফালে মেকআপো আৰম্ভ কৰিলেই। আজি মেকআপত বোপাই দাহঁত আহিছে। বোপাই দা এইজনেই ভাল মেকআপ মাৰে, খুব টেলেণ্টেড মানুহ। এইফালে ধৰ্মদাও আছে, কাম কৰি আছে। প্ৰায় সকলোখিনি ভাওৰে ৰেডি হৈছে, যিহেতু সৰু সৰু ল'ৰা ছোৱালীৰ ভাওনা। এইফালে বিষ্ণু আৰু অসুৰ আছে। হাই কৈ দিয়া। ইয়াত চাউণ্ড লগালে, এতিয়া গায়ন বায়ন হৈ আছে। অলপ দেৰিকৈ ভাওনা আৰম্ভ হ'ব আৰু ৰাইজো প্ৰায়খিনিয়ে গোট খাইছেহি আৰু আহিব বহুতখিনি। গায়ন বায়ন শেষ হোৱাৰ পিছত লাহে লাহে কামখিনি আৰম্ভ হ'ব। আমাৰ সাজ পোছাক পিন্ধি ৰেডি হৈছোঁ, এতিয়া দোহাৰো ৰেডি হৈছে। ইফালে ৰূপম আছে, এয়া ৰূপম। ইফালে আমাৰ মুখ্য গায়ন অভিজিত মুদৈ। অভিজিত মুদৈ আজি বায়ন কৰিব। এনেই বাঁহী বাদক আজি বায়ন কৰিব। এইফালে দাদা আছে, এয়া সূত্ৰ ৰেডি। ভাওনাও আৰম্ভ কৰা সময় হৈছেই। মানুহো যথেষ্টখিনি গোট খাইছেহি, আপোনালোকে দেখিবলৈ পাইছে পিছফালে। গতিকে ভাওনা ভাগ যাতে ভালে ভালে যায় তাৰেই কামনা কৰিলোঁ। আৰু আজি নাটভাগ হৈছে বামন অৱতাৰ। খুব এখন সুন্দৰ নাটক। এতিয়া চাউণ্ড চেক কৰা হৈ আছে। খন্তেক সময়ৰ পিছতেই ভাওনা আৰম্ভ কৰা হ'ব। ভাওনা আৰম্ভ হৈছে, এয়া আৰম্ভ কৰিছে আৰম্ভণি গীতৰ দ্বাৰা। আপোনালোকে ভাওনা ভাগ উপভোগ কৰক। মই বেছি নোৱাৰিলেও কিছুমান ক্লিপ লগাই দিম। এইফালে সূত্ৰ ওলাইছে, এনেদৰে চলি আছে ভাওনা। আৰম্ভ কৰা হৈছে, আজি নাটভাগ আৰম্ভ কৰা হ'ল। সূত্ৰ ওলাইছে এয়া। সূত্ৰধাৰাৰ পিছতেই বিষ্ণুও প্ৰৱেশ কৰিলে। বেছিকৈ দেখুৱাই থকা নাই, যিহেতু সকলোৱে জানেই। এতিয়ালৈকে খুব সুন্দৰভাৱে চলি আছে। মই আজি দোহাৰত বহা নাই, যিহেতু মই ভিডিঅ' কৰিম বুলি ভাবিলোঁ। গতিকে আজি দোহাৰত নবহোঁ বুলি ক'লোঁ। গতিকে বাহিৰত থাকি স্ক্ৰিপ্টখন চাই দিবলগীয়া হ'ল। যিহেতু ভাৱৰীয়াখিনি নতুন, গতিকে সকলোখিনি ভালদৰে আয়ত্ব কৰিবও পৰা নাই। তথাপিও প্ৰথম বুলি ভালেই কৰিছে। আগত ওলোৱাই সৰু মাইনাটোলৈ চাওকচোন। প্ৰস্থানখনো ইহঁতে ভালেই কৰিছে, আপোনালোকে চাওকচোন। ভাওনা চলি থকাৰ মাজতে চাহো আনি দিছেহি। চাহ একাপ পালে এইটো সময়ত ভালেই লাগে। তেনেদৰে চলি থাকি শেষৰ ভাওটো প্ৰৱেশ কৰিলে বামন, যি ভগৱান বিষ্ণুৰে এক অৱতাৰ। আহি ভাওনা ভাগৰ শেষৰ সময়খিনিত উপস্থিত হ'লোহি। এইকেইজনে আছিল আজি আমাৰ নাটভাগ পৰিচালনা কৰা কেইজন। গোটেইকেইজনে খুব সুন্দৰভাৱেই কামখিনি কৰিছে। বাকী এইফালে আমাৰ বাঁহীবাদক ৰূপমো আছে। সেয়া ৰূপম। আহি ভাওনা ভাগৰ একেবাৰে অন্তিম সময়খিনিত উপস্থিত হৈছোঁহি। কল্যাণ খৰ্মণৰ পিছতেই আজি ভাওনা ভাগ শেষ কৰা হ'ব। এতিয়া কল্যাণ খৰ্মণ হৈ আছে। ভাওনাখন শেষ হ'ল। এতিয়ালৈকে যিসকলে ভিডিঅ' চাই আছে তেওঁলোকলৈ অশেষ ধন্যবাদ। বহুতো ভুল ভ্ৰান্তিও হৈছে, যিহেতু প্ৰথম লং ব্লগ বনাইছোঁ। তথাপিও ছাবস্ক্ৰাইব কৰি যাব।